নমস্কাৰ। মই এই সুযোগতে আপোনালোকক মাঘৰ বিহুৰ হিয়াভৰা ওলগ জনাইছোঁ আৰু মই এতিয়া আহি পাইছোঁ নগাঁও জিলাৰ ৰহাৰ আমনিখালীত আৰু এওঁলোকে মাঘৰ বিহুটিক খুব সুন্দৰ ভাৱে আদৰিবলৈ চেষ্টা কৰিছে আৰু ভেলাঘৰৰ জৰিয়তে অসমবাসী ৰাইজক বিশেষ বাৰ্তা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াত আহি ইমান খুব সুন্দৰ ভাল লাগিছে। এই অনুষ্ঠানটো তেওঁলোকে ইমান সুন্দৰভাৱে বনাই ৰাখিছে ভেলাঘৰবোৰ আৰু ইয়াৰ জৰিয়তে আচলতে অসমবাসী ৰাইজক তেওঁলোকে কিনো বুজাবলৈ চেষ্টা কৰিছে, কি দেখুৱাবলৈ চেষ্টা কৰিছে তাৰ বিষয়ে তেওঁলোকৰ পৰা গোটেইখিনি কথা জানিম আৰু আপোনালোকক দেখুৱাই গৈছোঁ এই অনুষ্ঠানটি। এয়া নিৰ্মাণ কৰা হৈছে পথাৰৰ নৰা কাটি পেলাই, ধানৰ নৰা কাটি খুব সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰিছে আৰু ইয়াত আচলতে মই জনামতে তেওঁলোকে বন্যপ্ৰাণীক কেনেকৈ আহাৰ গ্ৰহণ কৰি তেওঁলোকক ৰখাৰ প্ৰচেষ্টা এটা কৰিছে আৰু আচলতে বন্যপ্ৰাণী খাব নোপোৱাৰ কাৰণে আজি তেওঁলোকে জংঘলৰ পৰা হাবি বননি এৰি মানুহৰ মাজলৈ আহিবলগীয়া পৰিস্থিতি এটা হৈ পৰিছে আৰু এই পৰিস্থিতিখিনি কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ, আচলতে তেওঁলোকক সুব্যৱস্থা এটা কৰি দিব লাগে আমি তাৰে তেওঁলোকে চাগে প্ৰচেষ্টা এটা কৰিছে, ইয়াৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকৰ পৰাও আমি দুআষাৰ কথা জানিম। এই অনুষ্ঠানটো কিমান বছৰৰ পৰা চলাই গৈ আছে আৰু কেতিয়ালৈ তেওঁলোকে এই অনুষ্ঠানটো চলাই যাব আৰু কি প্ৰতিটো বছৰতে নতুন নতুন তেওঁলোকে এটা থিম লৈ নতুন ভাৱে অসমবাসী ৰাইজক এটা নতুন উপহাৰ দি গৈ আছে আৰু সেই বিষয়ে সবিশেষ জানিম আৰু প্ৰথমতে আপোনালোকক ইয়াত দেখুৱাই লৈছোঁ। গোটেই পৰিৱেশটো খুব সুন্দৰ হৈছে আৰু আপোনালোকে খুব চাগে দেখি গৈছে সকলোৱে ৰাস্তাৰে গৈ থাকোঁতে আৰু আমিও হঠাতে আজি আহি পালোঁ, দেখা পাই খুব সুন্দৰ ভাল লাগিলে, সেইকাৰণে গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। মই হঠাতে নগাঁও আহি পালোঁ, খুব সুন্দৰ ভেলাঘৰ আয়োজন কৰিছে। এইখিনিতে তেওঁলোককো লগ পালোঁ, দুআষাৰ কথা পাতিলোঁ আৰু তেওঁলোকৰ পৰা জানিব পাৰি খুব ভাল লাগিছে। অসমবাসী ৰাইজক তেওঁলোকে ভেলাঘৰ জৰিয়তে বন্যপ্ৰাণীবোৰক কেনেকৈ সংৰক্ষণ কৰিব লাগে তাৰ সুব্যৱস্থা এটা দেখুৱাব বিচাৰিছে আৰু মই আশা কৰিছোঁ অসমবাসী ৰাইজে খুব সুন্দৰকৈ বুজি পাব আৰু তেওঁলোকৰ এই প্ৰচেষ্টাক ময়ো খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো অসমবাসীও তেওঁলোকে আশীৰ্বাদ কৰক আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগে। আচলতে ইমান ধুনীয়া প্ৰচেষ্টা এটা তেওঁলোকে হাতত লৈছে আৰু এইটো প্ৰচেষ্টা তেওঁলোকে 2011 চনৰ পৰা আজি 2022 পৰ্যন্ত তেওঁলোকে অবিৰতভাৱে এই প্ৰচেষ্টাটো আগুৱাই গৈ আছে আৰু তেওঁলোকক খুব আশীৰ্বাদ কৰক, আমিও আশীৰ্বাদ কৰিছোঁ আৰু অনাগত দিনত ইয়াতকৈ খুব ভাল ভেলাঘৰৰ জৰিয়তে খুব অসমবাসী ৰাইজক ভাল প্ৰচেষ্টা তেওঁলোকে আগবঢ়াই নিব আৰু এইখিনি কৈ মই এই অনুষ্ঠানটো খুব সুন্দৰ হ'ব বুলি আশীৰ্বাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই প্ৰচেষ্টা অবিৰত থাকক আৰু অসমবাসী ৰাইজক খুব সুন্দৰ এনেকুৱা ধৰণৰ প্ৰতিভা এটা দেখুৱাই যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নগাঁও জিলাৰ ৰহাৰ আমনিখালীত তেওঁলোকে মাঘৰ বিহু উদযাপন কৰাৰ কাৰণে খুব সুন্দৰ প্ৰচেষ্টা কৰিছে আৰু তেওঁলোকক মই দুআষাৰ সুধিছোঁ, এইটো আপোনালোকে কিমান দিনৰ পৰা প্ৰচেষ্টা কৰিছে? 2011-12 বৰ্ষৰ পৰাই 12 চনৰ পৰাই কৰি থকা হৈছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বাৰ্তা বিভিন্ন ষ্টাইলত বিভিন্ন থিম লৈ কৰা হয়। এই বছৰ তেনেকৈ হাতী মানুহৰ যিটো সংঘাত, বিশেষকৈ খাদ্য সমস্যাৰ কাৰণেই হাতী মানুহৰ লগত সংঘাত হয়। বনাঞ্চলৰ পৰা হাতী নামি আহে আৰু মানুহৰ লগত হতাহতি হয়। গতিকে প্ৰধান সমস্যাটো কি? হাতী আমি খাদ্য আমি ৰুব লাগে। বিভিন্ন ধৰণৰ খাদ্য আছে, তাৰ ভিতৰত মানে বিশেষ কলগছ যদি আমি এভেইলেবল পাহাৰৰ এৰিয়া যিবিলাক অঞ্চল আছে, ওচৰ অঞ্চল পৰি আছে বা তেনেকুৱা কিছুমান ভূমি পৰি আছে, সেই ভূমিত যদি আমি কলগছবোৰ যদি আমি এভেইলেবল ৰোপণ কৰোঁ তেতিয়াহ'লে হাতীৰ নিচিনা সমস্যাবিলাক সমাধান হ'ব। এজোপা দুজোপা নহয়। হয়। গতিকে ইয়াত আমি ভেলাঘৰ ৰূপত আমি এটা ভাস্কৰ্য, এটা শিল্পৰ এটা প্ৰতিকৃতিহে দেখুৱাইছে যে এগৰাকী মহিলাই আৰু অকণমানি শিশুৱে
এডাল কলগছ ৰুই আছে আৰু দুইফালৰ পৰা হাতী দুটাই আহি মানে অশেষ ধন্যবাদ দিছে, মৰম দিছে। এটা কাৰণে দিছে যে আমাৰ কাৰণে তোমালোকে আমাৰ কথা ভাবিছা, আমাৰ দুখৰ কষ্টৰ কথা ভাবিছা, যাৰ কাৰণে আমি মানুহৰ লগত আমি হতাহতিত হ'ব লগা হয়। অৱশ্যে সিহঁতৰ দুখ নাই, দুখটো আমাৰে, মানুহৰে দুখ, হাতীৰ দুখ নহয় কিন্তু। হাতীৰ দুখ নহয়, কিন্তু আমি ভুলতে হাতী লৈ আমি আঙাঠা দলিয়াওঁ, হাতী আহিল বুলিয়ে বন্দুকৰ আৱাজ দিওঁ, ফটকা বজাওঁ, তেতিয়া সিহঁতে হাত ভয়তে পলায়। আৰু যেতিয়া মানুহৰ মুখত পৰে তেতিয়া হয়তো সন্মুখত যাকে পায় তেতিয়া সিহঁতে মাৰি থৈ গুচি যায়। গতিকে ভুলটো আমাৰহে। গতিকে আমি যদি তেওঁলোকৰ খাদ্য যদি আমি এভেইলেবল যোগাৰ কৰিব পাৰোঁ, আমি কিয় নোৱাৰোঁ? ইমান ডাঙৰ ডাঙৰ কাম কৰি আছে, কি কয় চন্দ্ৰলৈ মানুহ গৈছে, চন্দ্ৰত বোলে মানুহে মাটিও কিনিছে। গতিকে সেই মাটি কিনা পইচাখিনি যদি এই এনেকুৱা ধৰণৰ জীৱ জন্তুৰ প্ৰতি যদি কিছুমান কাম কৰিলে হয়, তেতিয়াহ'লে এই জীৱ জন্তুৰ যি আলায়খিনি নহ'লে হয়, বা হাতীৰ নিচিনা জন্তুৱে মানুহৰ লগত কেতিয়াও সংঘাতত লিপ্ত হ'ব নোৱাৰে। এইটো এটা আমি বাৰ্তা দিবহে বিচাৰিছোঁ। হয় হয়, এইখিনিতে মই আপোনালোকৰ নাম জানিব বিচাৰিম। আপোনাৰ নাম? হয়, মোৰ নাম ভগৱান সেনাপতি। হয়, মোৰ নাম পুতুল দাস। হয়, মানে গোটেই কাৰিকৰী বস্তুখিনি তেওঁ প্ৰচেষ্টাতে হয়, আমি সহকাৰী হিচাপে থাকোঁ। হয় হয়, খুব সুন্দৰ হৈছে। মই বিচাৰিছোঁ, মই ভাবিছোঁ এই আপোনালোকৰ প্ৰচেষ্টা অসমবাসী ৰাইজে খুব সুন্দৰকৈ আদৰি ল'ব আৰু সকলোৱে নিশ্চয় আমাৰ জীৱ জন্তুক কেনেকৈ সুৰক্ষণ কৰিব লাগে আৰু তেওঁলোকক আচলতে থাকিবৰ কাৰণে সুব্যৱস্থা এটা কৰি দিব লাগে, সেয়া আমাৰেই ভুল। সেইখিনি আমি তেওঁলোক সকলো ৰাইজে বুজি পাওক আৰু তাৰে প্ৰচেষ্টা আপোনালোকে চাগে কৰিছে, হয় হয়, সেইখিনিয়ে কৰিছোঁ। আৰু মই বিচাৰিছোঁ অসমবাসী ৰাইজে ইয়ালৈ এইখিনি নিশ্চয় বুজি পাব আৰু ইয়াতে আপোনালোকে ভোগালী বিহুৰ শুভেচ্ছাও দিব পাৰে। হয়, ভোগালী বিহুৰ শুভেচ্ছা আমি এটা কাৰণে দিছোঁ যে আমি আনন্দৰ মাজতহে আমি এইবিলাক কথা, আনন্দৰ মাজত এটা ভাল বাৰ্তা এটা আমি দিছোঁ। হয়, বিশেষকৈ আমাৰ ভোগালী আয়োজন থাকিব। উৰুকাৰ নিশা আমি সকলোৱে মিলি এসাঁজ আমি ইয়াতে খাম, যিটো আমি পৰম্পৰাগত প্ৰতি বছৰে আমি 2-3খন গাঁও মানে মিলি পেলাই আমি এসাঁজ ইয়াতে। এইটো আপোনালোকৰ কিমান বছৰ হৈছে এইটো কৰি থকা? 2011 চনৰ পৰা এতিয়ালৈ প্ৰত্যেক বছৰে বেলেগ বেলেগ এটা থিম লৈ হয়, পৰিৱেশ লগত আপোনালোকৰ খুব সুন্দৰ প্ৰচেষ্টা। মই বিচাৰিছোঁ আপোনালোকৰ এই প্ৰচেষ্টাটো আগলৈ চলি থাকক আৰু অসমবাসী ৰাইজে আপোনালোকক নিশ্চয় মৰম আৰু সহায় সহযোগ কৰি যাব আৰু তাৰ কাৰণে ধন্যবাদ। আপোনালোকক খুব ধন্যবাদ। মই আহি খুব দেখি পেলাই আপোনালোকক হঠাতে লগ পাই আপোনালোকৰ পৰা কথাখিনি জানিব পাই খুব ভাল লাগিলে। ধন্যবাদ।